হাই গাইজ, মই জয়া বৰা আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ভকুৱা মাছৰ এখন আঞ্জা। বহুত টেষ্টি হয় আঞ্জাখন খাবলৈ। ইয়াৰ বাবে মই লৈছোঁ 2টা আলু, 3টা পিঁয়াজ আৰু 6টামান বিলাহী। বিলাহীকেইটা সৰু সৰু কাৰণে মই 6টামান লৈছোঁ। যদি ডাঙৰ চাইজৰ হয় তেনেহ'লে 2টামান ল'লেই হ'ল। আৰু লৈছোঁ 3টা পকা জলকীয়া আৰু এইখিনি মাছখিনি মই নিমখ হালধি সানি লৈছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মই মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াত দিম মিঠাতেলখিনি। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া মিঠাতেলখিনি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মাছখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মই ইফালে মাছখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া মই আলু আৰু পিঁয়াজখিনি পিহনাত পিহি লওঁ। মই আলু আৰু পিঁয়াজখিনি ভালকৈ পিহনাত পিহি ল'ম। এনেকৈ পিহনাখনত পিহি ল'ব লাগিব। দেখিছে, এনেকৈ আলু আৰু পিঁয়াজ দুইখিনি ভালকৈ পিহনাত পিহি ল'ব লাগিব। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছখিনি মই কাঢ়ি লওঁ। গোটেইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। মই ইয়াত ভকুৱা মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছেই ল'ব পাৰে। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু আলু, বিলাহী আৰু পিঁয়াজখিনি আলুৱে আৰু পিঁয়াজখিনি পিহনাত পিহি লৈছোঁ আৰু বিলাহীখিনি ভালকৈ কাটি লৈছোঁ আৰু জলকীয়া 2টা ফালি লৈছোঁ। এতিয়া মাছ ভজা এই কেৰাহীখনতে মই কেইটামান দিম পাঁচফোৰণ। কেইটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ফুটাৰ লগে লগে ইয়াত দিম বিলাহীখিনি। পাঁচফোৰণকেইটা ধুনীয়াকৈ ফুটি গ'ল। এতিয়া মই ইয়াত বিলাহীখিনি দিম। বিলাহীখিনি কোমল হোৱালৈকে অলপ সময় ভাজি ল'ব। বিলাহীখিনি মই ভাজি আছোঁ। বিলাহীখিনি অলপ কোমল হ'ব লাগিব। এই আঞ্জাখনত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিব নালাগে। এনেই বহুত সোৱাদ লাগে। মছলা নিদিয়া মাছৰ আঞ্জাটো মছলা দিয়া মাছৰ আঞ্জাটো মছলা নিদি বনাই বহুত ভাল লাগে খাবলৈ। আৰু ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, খালি পাঁচফোৰণ, পিঁয়াজ, বিলাহী এনেকৈ বনাম। বিলাহীখিনি কোমল হৈছে। এতিয়া ইয়াতে মই পিহি লোৱা পিঁয়াজখিনি দিম। এইখিনিও অকণ ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙা হ'ব লাগিব। 2 মিনিটমান সময় ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল 2 মিনিটমানত। তেতিয়া ইয়াতে মই পিহি লোৱা আলুখিনি দিম।
আলুখিনি ভালকৈ 5 মিনিটমান সময় গোটেইখিনি মিক্সাৰকৈ ভাজি ল'ব। একদম কোমলি যাব দিব গোটেইখিনি বস্তু একেলগে। এইখিনি 2 মিনিট সময় ভাজাৰ পিছত এতিয়া মই ইয়াতে দিম অকণমান হালধি আৰু নিজৰ সোৱাদ অনুসৰি নিমখ দিব। এইখিনি ভালকৈ মিক্স কৰি দিব আৰু 3 মিনিটমান সময় ভাজি ল'ম। কালাৰটো অকণমান চেঞ্জ হোৱালৈকে আলুখিনি আৰু বিলাহীখিনি কোমলি গ'লেই আলুখিনি কোমলালৈকে আৰু 3 মিনিটমান সময় ভালকৈ ভাজি ল'ম। ইয়াত আপোনালোকে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰিব। মছলা ব্যৱহাৰ নকৰাকৈ আঞ্জাখন খাবলৈ বহুত সোৱাদ হয়। এনেকৈ যদি আঞ্জাখন আপোনালোকে বনাই খোৱা নাই, খাবচোন। বহুত ধৰণেতো মাছৰ আঞ্জা বনাই খাইছে, যদি এনেকৈ বনাই খোৱা নাই এবাৰ খাব আৰু খাই পেলাই মোক কমেণ্ট কৰি জনাব। এইখিনি মই 3 মিনিটমান সময় ধুনীয়াকৈ ভাজি ল'ম। এতিয়া 5 মিনিট সময় ধুনীয়াকৈ ভাজা হৈ গ'ল, আলুখিনি কোমলি গ'ল। এতিয়া ইয়াতে মই গৰম পানী দিম। ইয়াত ঠাণ্ডা পানী ইউজ নকৰিব, গৰম পানী দিব। গৰম পানীখিনি দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই 5 মিনিটমান সময় উতলিবলৈ দিব। তাৰপিছত মাছখিনি ইয়াত দি দিব লাগিব। এইখিনি ভালকৈ উতলিবলৈ দিম এতিয়া। তাৰপিছত মাছখিনি দিম এটা উতল অহাৰ পিছত। এয়া উতল আহি গ'ল তৰকাৰীখনৰ। এতিয়া ইয়াতে মই কাটি লোৱা 2টা জলকীয়া দিম। জলকীয়াকেইটা দিয়াৰ পিছতে এয়া মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত এটা উতল অহাৰ পিছত আপোনালোকে ইচ্ছা কৰিলে গোটা জিৰা বা গুড়ি জিৰা কোনো দিব পাৰে। খাই বেয়া নালাগে, তেতিয়াও ভাল লাগিব। কাৰণ মোৰ ওচৰত নাই, সেইকাৰণে মই জিৰা দিয়া নাইকিয়া। আৰু বেলেগ কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিব নালাগে, অকণমান জিৰা দিলেই হ'ল। এই আঞ্জাখন খাবলৈ খুবেই টেষ্টি হয়। যদি আপোনালোকে খোৱা নাই খাবচোন। এয়া মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈও হয়তো ধোঁৱাটো আহি থাকে কাৰণে আপোনালোকে দেখিব নোৱাৰিব পাৰে কালাৰটো, কিন্তু দেখিবলৈ যিমানেই ধুনীয়া নহওক কিয় খাবলৈ তাতোতকৈ বেছি ধুনীয়া হয়। এয়া মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া নমাব পৰা হৈ গ'ল। আপোনালোকক মই এটা বাতি ট্ৰেন্সফাৰ কৰি দেখুৱাই আহিছোঁ কালাৰটো, কাৰণ এতিয়া আপোনালোকে ধৰিব নোৱাৰিব কাৰণ ধোঁৱাটো আহি আছে। এই আঞ্জাখন মই এটা বাতি ট্ৰেন্সফাৰ কৰি দিলোঁ। চাওক কালাৰটো কিমান ধুনীয়া হৈছে, আপোনালোকক মই ওচৰৰ পৰা দেখাইছোঁ। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাইকিয়া, আপোনালোকে দেখিছেই। মছলা ব্যৱহাৰ নকৰাকৈ আঞ্জাখন খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে ইচ্ছা কৰিলে উতলি থাকোঁতে জিৰা গুড়ি অকণ দিব পাৰে। আৰু আজি মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব, আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব যদিহে আপুনি মোৰ চেনেলটোত নতুন হয়, আৰু বেল আইকনটো টিপি থ'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজিলৈ বাই বাই। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় ল'লোঁ আপোনালোকৰ পৰা।